হাল্লা করবেন বন্ধুসকল আমি আছো আমার নিজের হোম ডিস্ট্রিক্ট বঙাইগাঁও ইকো পার্কত আর আমার সৈতে আছে জিওগ্রাফির মাননীয় শিক্ষক আর মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা কি চাই আছে আজি বহুত ভাল লাগিছে যেহেতু গ্ৰীণ ভেলী একাডেমীৰ বঙাইগাঁও ৰেলৱে হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিল তো ছাত্ৰ ছাত্ৰীসকলে বহুত ভাল হৈছে এক্সাম ইহঁতে কোৱা অনুসৰি তাৰপিছত আমি অলপ ইয়াতে মানে ফূৰ্তিত মানে অলপ মানে ইকো পাৰ্কত লৈ আৰু এইটো যেহেতু জিওগ্ৰাফিৰ সৈতে এটা মানে সামঞ্জস্য কাৰণ ইকো পার্ক যেহেতু ইকো তো টোটালি ইনভাইরনমেন্টালৰ ওপৰত এই ক্ষেত্ৰত কি ক'ব আপুনি এইটো ভৌগোলিকৰ জিঅ'গ্ৰাফিৰ পৰা দেখিবলৈ গ'লে ইয়াতে গছ গছনিবিলাকৰ বহুত সংৰক্ষণ কৰা হয় আৰু ইয়াতে আপোনাৰ জিঅ'গ্ৰাফিৰ কিছুমান যেহেতু অৰ্থনীতিৰ লগতো জড়িত তো এইবিলাক বস্তু আমাৰ চৰকাৰে সংৰক্ষণ কৰি আমাৰ ৰাইজক অলপ অৱসৰ বিনোদৰ কাৰণে আহি ইয়াত বহিবও পাৰে আৰু লগতে চৰকাৰ ইয়াৰ পৰা অলপ লাভৱান হয় আৰু এটা ধুনীয়া এটা প্ৰাকৃতিক দৃশ্যৰ মাজত মানে লাহে লাহে বনাই আছে মানে অলপ মানে বনাবলগীয়া আছে বহুত কিছু বনাবলগীয়া আছে হয়তো অদূৰ ভৱিষ্যতত এটা ভাল প্লেচ হ'ব আৰু চোৱাৰ কাৰণে বা এটলিষ্ট মানে আবেলিৰ সময়টো মানে অলপ টাইমটো অতিক্ৰম কৰাৰ কাৰণে এই আমাৰ ছাত্ৰীসকল মানে এতিয়াও সৰু হৈ আছে মানে ঝুলনাত উঠিছে আৰু এতিয়াও সৰু হৈ আছে সিহঁতে মানে ডাঙৰ হ'লেও সৰু আৰু এতিয়া হয় না আৰু আমি এনেকৈ আৰু ভাল ভাল জায়গাতো যাম ছাৰৰ লগত আমি একেলগে আজি বহুত বছৰ পিছত পুৰা চাইল পাৰ্কৰ নিচিনা আৰু চাইল পাৰ্কৰ নিচিনা চাইল পাৰ্কৰ নিচিনা হৈ আছে ষ্টুডেণ্টখিনি হেৰি কৰি আছে এইটো এতিয়া আমি যাই আছোঁ যাই ইয়াতে ওচৰত এটা একুৱেৰিয়ামো আছে তো একুৱেৰিয়ামত যাম তাৰপিছত আমি সেই ল'ৰালিৰ কথাৰ মনত পৰিছে আমিও জুলনাত উঠিম কিন্তু ঠেলি দিয়া মানুহটো এতিয়ালৈকে বিচাৰি পোৱা নাই ইয়াতে ভাল এটা হেৰি গাৰ্ডেন এটা হ'ব ইয়াতে মানে চলি আছে মই কৈছোঁ প্ৰথমতে যে ইকো পাৰ্কত মানে বহুত কিবা কিবি কাম মানে কৰিবলগীয়া আছে ডেভেলপমেণ্টৰ এটা প্ৰজেক্ট লৈছে গতিকে মই ভাবোঁ এটা সময়ত গৈ এইটো বঙাইগাঁৱৰ কাৰণে এটা মানে ভাল প্লেচ হ'ব অৱসৰ বিনোদনৰ কাৰণে ভাল প্লেচ হ'ব আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিন্তু ভাল আবেলিৰ সময়টো গাৰ্ডেন অলপ চাম আমি আৰু মই যিমানখিনি দেখা পাই আছোঁ এইটো সম্পূৰ্ণ কিন্তু নিৰাপদ একদম সম্পূৰ্ণৰূপে নিৰাপদ কোনো ধৰণৰ ইয়াত নাই যিহেতু সম্পূৰ্ণ বাউণ্ডাৰী দিয়া আছে বা গেট আছে সকলো টাইম টেবুল মেইনটেনেন্স আছে আৰু টিকেটো ল'ব লাগে সৰু ল'ৰা ছোৱালীৰ কাৰণে 10 টকা আৰু এডাল্টৰ কাৰণে 15 টকা এইটো টিকেট ক্ৰয় কৰিব লাগে এইটো ঠিকে আছে মেইনটেনেন্সৰ কাৰণে সেইখিনি প্ৰয়োজন আহি আমি এটা ফুলনি হেৰি পালোঁ বেক কেমেৰা কৰি দেখাই দিয়ক ধুনীয়া ধুনীয়া ফুলৰ হেৰি আছে আমি দেখুৱাম ফুলনিবিলাক এই যে চাইছে আপোনালোকে চাইছে একদম বহুত ধুনীয়াকৈ ৰাখিছে ফুলনিবিলাক মানে আৰু আচলতে ফুলবিলাক চালে মাইণ্ডটো মানে অলপ ৰিফ্ৰেছড হয়নে মাইণ্ডবিলাক মানে অলপ ভাল লগা হয় ফুলনিবিলাক আমি দেখাবলৈ যত্ন বিভিন্ন ৰং বিৰঙৰ ফুল আপোনালোকে দেখিবলৈ পাইছে ঠিক আছে চাই থাকক আমাৰ সৈতে ক'ত আহিছা ইকো পাৰ্কত আহিছোঁ বঙাইগাঁৱত কি চাই আছা কি পাৰ্কত আহি পাৰ্ক চাই আছোঁ ভূপেন হাজৰিকাৰ মূৰ্তি চাই আছোঁ আৰু ঝুলনাত উঠিছে না নাই ঝুলনা আৰু ছাৰসকলে যে কি কৰি আছে এইবিলাক চাইছোঁ ইমান ডাঙৰ সৰু নিচিনা জ্বলি খেলি আছে মানুহ কেতিয়াবা ডাঙৰ হ'লেও সৰু হ'ব লাগে মানে চাইল্ড মাইণ্ড হয় নে নাই হয়
সোমাইতো বঙাইগাঁও ইক' পাৰ্কত আহি আপুনি ছাত্ৰ ছাত্ৰী লৈ আহি কেনেকুৱা অনুভৱ হৈছে বহুত ভাল অনুভৱ হৈছে একদম প্ৰাকৃতিক পৰিৱেশেৰে মনোমোহা একদম আৰু বেলিটো ডুবু ডুবু অৱস্থা হৈছে তো এইখিনি এটা ভাল একদম পৰিৱেশ মাইণ্ডটো অলপ ৰিফ্ৰেছ হৈছে আৰু এটা নতুনত্ব পাইছে সিহঁতেও যে বঙাইগাঁও ইক' পাৰ্কত মানে অলপ মাইণ্ডটো ৰিফ্ৰেছমেণ্ট মানে কৰাৰ কাৰণে আমি সোমালোঁ প্ৰায় 1 ঘণ্টা সময় আমি অতিবাহিত কৰিলোঁ সকলোকে ধন্যবাদ